আজিৰ গুৰুত্বপূৰ্ণ দুটা খবৰ। অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ, বৃদ্ধি হ'ব মাহিলী টকা। নলবাৰীত জল জীৱন সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰতিখন জিলাত অনুষ্ঠিত হ'বলগীয়া জল জীৱন সন্মিলনৰ প্ৰথমখন সন্মিলনত সোমবাৰে উপস্থিত থাকি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে কেইবাটাও নতুন কথা। ইয়াৰ ভিতৰত অহা অক্টোবৰৰ মাহত ৰাজ্যত পুনৰ সংযোজন হ'ব 40,000 লোকক ৰেচন কাৰ্ড প্ৰদান। পূৰ্বৰ চাউলৰ বাবে ৰেচন কাৰ্ড থকা কাৰ্ডখন এতিয়াৰ পৰা ব্যৱহাৰ হ'ব মেডিকেলত কাৰ্ডখন থাকিলে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সুবিধা লাভ কৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একেদৰে অহা 10 ছেপ্টেম্বৰ তাৰিখে পুনৰ 7 লাখ পৰিয়ালক যোগান ধৰিব অৰুণোদয় আঁচনি। বৰ্তমানে লাভ কৰি থকা 1250 টকাৰ পৰিৱৰ্তে 1400 টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী শৰ্মা। নতুন ৰেচন কাৰ্ড অৰুণোদয় আঁচনিৰ সমান্তৰালকৈ ৰাজ্যৰ 3,70,000 আত্মসহায়ক গোটত 14 লাখ মহিলালৈ আছে ভাল খবৰ। আত্মসহায়ক গোটত যিসকল মহিলাই সৰু সৰু উদ্যোগ কৰিব বিচাৰে তেওঁলোকক প্ৰদান কৰিব 10,000 টকা। ইফালে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অহা জুলাই-আগষ্টত 22,000 নতুন বিজ্ঞাপন প্ৰকাশ পাব। এনেদৰে নলবাৰী জিলা জল জীৱন সন্মিলনত দেখা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও নতুন প্ৰতিশ্ৰুতি। পৰৱৰ্তী খবৰ, ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম কন্যাৰ 9 জুলাইৰ পৰা খেলিব বাংলাদেশত। অসম সন্তানৰ সাফল্য, অসমৰ মহিলা ক্ৰিকেট খেলুৱৈ উমা চেত্ৰীয়ে স্থান লাভ কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দল। BCCIয়ে ঘোষণা কৰিছে ক্ৰিকেটগৰাকীৰ নাম। T20 আৰু এদিনীয়া দুয়োটা দলতে অন্তৰ্ভুক্ত হৈছে উমা চেত্ৰী। ভাৰতীয় দলত তেওঁ প্ৰথমখন খেল বাংলাদেশত খেলিব। দেশখনত T20 আৰু এদিনীয়া ক্ৰিকেট খেল 9 জুলাইৰ পৰা অনুষ্ঠিত হ'ব। বোকাখাতৰ এখন অতি ভিতৰুৱা গাঁৱৰ পৰা গৈ ভাৰতীয় মহিলা ক্ৰিকেটৰ এই দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা অসম কন্যা উমা চেত্ৰীয়ে 2011 চনত কান্দুলিমাৰী গাঁৱৰ পৰা ওলাই আহি হাতত ক্ৰিকেট বেট তুলি লৈছিল। কান্দুলিমাৰী গাঁৱৰ বাহাদুৰ চেত্ৰী আৰু দীপা চেত্ৰীৰ কন্যা উমাৰ এই সাফল্যত গাঁওবাসীৰ মাজত উঠিছে আনন্দৰ জোৱাৰ। হংকঙত মহিলা এছিয়া কাপ ক্ৰিকেট খেলি নিজ অভিজ্ঞতা প্ৰকাশ কৰিলে অসম কন্যা উমা চেত্ৰীয়ে। উল্লেখ্য, উমা চেত্ৰী ক্ৰিকেটৰ অ-আ ক-খ শিকাই একগৰাকী সুদক্ষ ক্ৰিকেটাৰ কৰি তোলাত দুগৰাকী প্ৰশিক্ষকৰ অৰিহণা আছিল যথেষ্ট। যোৱা 12 জুনৰ পৰা হংকঙত অনুষ্ঠিত মহিলা এছিয়া কাপ ক্ৰিকেটৰ বিজয়ী ভাৰতীয় এই দলৰ অপেনাৰ বেটছমেন উইকেটকিপাৰ ৰূপে খেলিছিল উমাই।